নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল অসম আৰ্ট। বন্ধু-বান্ধৱীসকল, আজি আমি আলোচনা কৰিম অলিম্পিকৰ ইতিহাস সম্পৰ্কে সম্পূৰ্ণ অসমীয়া। বন্ধু-বান্ধৱীসকলক ভাৰতবৰ্ষ তথা অসমৰ সকলো কম্পিটিটিভ এক্সামৰ অতি গুৰুত্বপূৰ্ণ বিষয় হ'ল অলিম্পিক। অলিম্পিকৰ ওপৰত বেছিভাগ প্ৰশ্ন আহি থাকে। আহক বন্ধু-বান্ধৱীসকল, আমি অলিম্পিক সম্পৰ্কে আলোচনা কৰোঁ। প্ৰথম পইণ্ট হ'ল অলিম্পিক খেল খ্ৰীষ্টানসকলৰ আৰাধ্য যীশু খ্ৰীষ্টৰ সন্মানৰ কাৰণে আয়োজন কৰা হয়। যদি আমাৰ পৰীক্ষা আহে যে অলিম্পিক খেল কাৰ সন্মানৰ কাৰণে আয়োজন কৰা হয়, আমাৰ উত্তৰ হ'ব যীশু খ্ৰীষ্ট। নেক্সট পইণ্ট হ'ল 6 এপ্ৰিল 1896 চনত পোনপ্ৰথম বিশ্বৰ ৰাজধানী এথেন্সত অলিম্পিক খেল অনুষ্ঠিত হৈছিল। আমাৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে অলিম্পিক খেল পোনপ্ৰথমে ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল। ইয়াৰ উত্তৰ হ'ব 6 এপ্ৰিল 1896 চনত পোনপ্ৰথমৰ বাবে গ্ৰীচৰ ৰাজধানী এথেন্সত অনুষ্ঠিত হৈছিল। নেক্সট পইণ্ট হ'ল অলিম্পিক খেলৰ পিতৃ বুলি পিয়েৰি ডি কাৰ্বুটিনক জনা যায়। অলিম্পিকৰ খেলৰ পিতৃ হ'ল পিয়েৰি ডি কাৰ্বুটিন। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল অলিম্পিক খেল 4 বিধৰ। প্ৰথম হ'ল সামাৰ অলিম্পিক, নেক্সট উইণ্টাৰ অলিম্পিক, নেক্সট পেৰা অলিম্পিক এণ্ড ইয়থ অলিম্পিক। বন্ধুসকল, 4 বিধ অলিম্পিকৰ মাজত আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু সৰ্বশ্ৰেষ্ঠ অলিম্পিক হ'ল সামাৰ অলিম্পিক। আহক আমি ষ্টেপ বাই ষ্টেপ আলোচনা কৰোঁ। 4 বছৰৰ অন্তৰালত অলিম্পিক খেল অনুষ্ঠিত কৰা হয়। বৰ্তমানলৈকে 32খন অলিম্পিক খেল অনুষ্ঠিত হৈ গ'ল আৰু 32খন অলিম্পিক খেল জাপানৰ ৰাজধানী টকিঅ'ত অনুষ্ঠিত হৈ গ'ল ইতিমধ্যে। 33তম অলিম্পিক খেল ফ্ৰান্সৰ ৰাজধানী পেৰিছত অনুষ্ঠিত হ'ব। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল অলিম্পিক খেল ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিয়ে আয়োজন কৰে। সঘনাই প্ৰশ্ন আহি থাকে যে অলিম্পিক খেল কোনে আয়োজন কৰে। ইয়াৰ উত্তৰ হ'ব ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি কেতিয়া স্থাপন কৰা হৈছিল। 1894 চনত 1894 চনত স্থাপন কৰা হৈছিল। ইয়াৰ মুখ্যালয় হ'ল লাওছানে আৰু লাওছানে ছুইজাৰলেণ্ডত অৱস্থিত। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিৰ এজন অধ্যক্ষ, 3জন উপাধ্যক্ষ আৰু 7জন সদস্য থাকে। ভাৰতৰ পৰা প্ৰথমজন মহিলা সদস্য হ'ল ৰীতা আম্বানী। ৰীতা আম্বানী হৈছে মুকেশ আম্বানীৰ ঘৈণীয়েক। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল ফুটবল খেলক 1900 চনত পেৰিছ অলিম্পিকত খেলত চামিল কৰা হয়। সঘনাই প্ৰশ্ন আহি থাকে যে ফুটবল খেলত কেতিয়া অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ দিছিল। ইয়াৰ উত্তৰ হ'ব 1900 চনত আৰু পেৰিছ অলিম্পিকত। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল 1900 চনত পেৰিছ অলিম্পিকত প্ৰথমবাৰৰ বাবে মহিলাসকলে অংশগ্ৰহণ কৰিছিল। সঘনাই প্ৰশ্ন আহে যে মহিলাসকলৰ বাবে কেতিয়া অলিম্পিকত অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰা হৈছিল আৰু ইয়াৰ উত্তৰ হ'ব 1900 চনত পেৰিছ অলিম্পিকত। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথমজন ভাৰতীয় মহিলা হ'ল মেৰিলাল ৰাও। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় সকলো কম্পিটিটিভ এক্সামতে যে ভাৰতৰ পৰা কোনজন মহিলাই অংশগ্ৰহণ কৰিছিল অলিম্পিকত। এইটো হ'ল মেৰিলাল ৰাও। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল 1936 চনত প্ৰথমবাৰৰ বাবে অলিম্পিক খেল টেলিভিছনত সম্প্ৰচাৰ হৈছিল। সঘনাই প্ৰশ্ন আহি থাকে যে অলিম্পিক খেল কেতিয়াৰ পৰা টেলিভিছনত লাইভ টেলিকাষ্ট কৰা হৈছিল বা টেলিকাষ্ট কৰা হৈছিল। এইটো হ'ল 1936 চনৰ পৰা। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল সৰ্বাধিকবাৰ অলিম্পিক খেল লণ্ডনত অনুষ্ঠিত হৈছিল। অলিম্পিক সৰ্বাধিকবাৰ ক'ত অনুষ্ঠিত হৈছে, এইটো হ'ল উত্তৰ হ'ব লণ্ডনত। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল USA সাঁতোৰবিদ মাইকেল ফিলিপছে সৰ্বাধিক পদক পাইছিল। তাৰে ভিতৰত 23টা গ'ল্ড, 2টা চিলভাৰ, 3টা ব্ৰঞ্জ। 23 গ'ল্ড, 2 চিলভাৰ এণ্ড 3 ব্ৰঞ্জ। মাইকেল ফিলিপছ হৈছে ইতিমধ্যে পূৰ্বৰ পৰা ইতিমধ্যে হৈ যোৱা অলিম্পিকৰ সৰ্বাধিক পদক অৰ্জনকাৰী। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল নৰ্মান পিটচাৰ্ডে প্ৰথমবাৰৰ বাবে 1900 চনত ব্ৰিটিছ ভাৰতক অলিম্পিকত প্ৰতিনিধিত্ব কৰিছিল আৰু দৌৰত 2টা পদক অৰ্জন কৰিছিল। ব্যক্তিগতভাৱে প্ৰথম পদক অৰ্জন কৰিছিল। বন্ধু-বান্ধৱীসকল, আমাৰ ভাৰতবৰ্ষৰ তথা অসমৰ কম্পিটিটিভ এক্সামত অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় যে ভাৰতৰ পৰা কোনে পোনপ্ৰথমে অলিম্পিকত প্ৰতিনিধিত্ব কৰিছিল। কিছুমানত নৰ্মান পিটচাৰ্ড বুলি উল্লেখ থাকে যদিও নৰ্মান পিটচাৰ্ড আছিল ব্ৰিটিছ। তেখেতৰ দেউতাকে আছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজন কৰ্মচাৰী। জন্মসূত্ৰে তেওঁ ভাৰতীয় কিন্তু তেওঁ আছিল ব্ৰিটিছ। এইকাৰণে
নৰ্মান পিটছাৰক কিছু কিছু ইতিহাসবিদে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা নুবুজায়। কিছু কিছু ইতিহাসবিদৰ মতে ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰথমজন ব্যক্তি হল কেডি যাদৱ। আহক আমি নেক্সটত আলোচনা কৰিম। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হল 1920 চনত ভাৰতে প্ৰথম দল অলিম্পিকত প্ৰেৰণ কৰিছিল। এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় যে ভাৰতে কেতিয়া অলিম্পিকলৈ নিজৰ দল প্ৰেৰণ কৰিছিল? 1920 চনত। কিন্তু নৰ্মান পিটছাৰে 1900 চনতে প্ৰতিনিধিত্ব কৰিছিল, কাৰণ তেতিয়া আমাৰ ভাৰতত ব্ৰিটিছসকলে ৰাজত্ব কৰি আছিল। যদি আমাৰ পৰীক্ষাত প্ৰশ্ন আহে যে ভাৰতক কোনে প্ৰথমে পদক অৰ্জন কৰি দিছিল, এইটো যদি অপশ্যনত থাকে নৰ্মান পিটছাৰ আৰু কেডি যাদৱ, তেনেহ'লে উত্তৰটো হ'ব কেডি যাদৱ। আহক আমি নেক্সট আলোচনা কৰো। ভাৰতীয় অলিম্পিক পৰিষদ 1924 চনত স্থাপন কৰা হৈছিল। ভাৰতীয় অলিম্পিক পৰিষদ সঘনাই প্ৰশ্ন আহি থাকে যে কেতিয়া স্থাপন কৰা হৈছিল? 1924 চনত। অলিম্পিক প্ৰতীক চিন 1920 চনত পিয়াৰে ডি কাৰ্পেটিনে নিৰ্মাণ কৰিছিল। এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, কেতিয়া অলিম্পিক চিন? এটা যে ৰিং টাইপৰ থাকে, 5টা ৰিং থাকে, সেই ৰিং কেতিয়া মানে কোনে ডিজাইন কৰিছিল? এইটো আমাৰ ডিজাইন কৰিছিল পিয়াৰে ডি কাৰ্পেটিনে। আৰু কিমান চনত? 1920 চনত। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হল অলিম্পিক চিনৰ ৰং হল ৰঙা, নীলা, হালধীয়া, সেউজীয়া আৰু কলা। সঘনাই প্ৰশ্ন আহি থাকে অসমেৰো হওক বা ভাৰতবৰ্ষৰ যিকোনো কম্পিটিশ্যন এক্সাম যেনে SSC হওক, PPSC হওক, সকলোতে প্ৰশ্ন আহি থাকে যে অলিম্পিক চিনৰ ৰং কি কি? ৰঙা, নীলা, হালধীয়া, সেউজীয়া আৰু কলা। মনত ৰাখিব আপোনালোকে। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হল অলিম্পিকত মশাল জ্বলোৱা আৰম্ভ হয় 1936 চনৰ পৰা। মশাল হল যিটো জুই, এটা ষ্টেণ্ডত যিটো জুই জ্বলোৱা হয়, এইটো কথা 1936 চনৰ পৰা আৰম্ভ হৈছিল। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হল অলিম্পিক পদক। অলিম্পিক পদকৰ ধনৰাশি হল যদি গোল্ডৰ হল 75 লাখ, চিলভাৰৰ কাৰণে 50 লাখ আৰু ব্ৰঞ্জৰ কাৰণে 30 লাখ। বন্ধুসকল নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হল অলিম্পিকৰ সংগীত। অলিম্পিকৰ সংগীত 1950 চনত IOC-য়ে মান্যতা দিছিল। ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিয়ে 1950 চনত অলিম্পিকৰ সংগীতক মান্যতা দিছিল। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হল ভাৰতীয় হকী দলে 1928 চনৰ অলিম্পিকত স্বৰ্ণ পদক অৰ্জন কৰিছিল। সঘনাই প্ৰশ্ন আহি থাকে যে ভাৰতীয় হকী দলে কেতিয়া স্বৰ্ণ পদক অৰ্জন কৰিছিল? উত্তৰ হ'ব 1928 চনত, 1928 চনত। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হল ভাৰতীয় হকী দলে 1932 চনত USA 24-1 ব্যৱধানত পৰাজয় কৰিছিল আৰু স্বৰ্ণ পদক অৰ্জন কৰিছিল। পূৰ্বৰ পৰা বৰ্তমানলৈকে হোৱা অলিম্পিকত সকলোতকৈ বৃহৎ ব্যৱধানত পৰাজয় বৰণ কৰা খেল। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হল ভাৰতীয় হকী দলে 1936 চনত মেজৰ ধ্যানচান্দৰ নেতৃত্বত জাৰ্মানী 8-1 ব্যৱধানত পৰাজয় কৰিছিল। 1936 চনত সঘনাই প্ৰশ্ন আহি থাকে যে 1936 চনত হোৱা অলিম্পিকত ভাৰতীয় হকী দলৰ কেপ্টেইন বা নেতৃত্ব কোনে কৰিছিল? ইয়াৰ উত্তৰ হ'ব মেজৰ ধ্যানচান্দ। আৰু মেজৰ ধ্যানচান্দে 8-1 ব্যৱধানত পৰাজয় বৰণ কৰিছিল জাৰ্মানী। আৰু তেতিয়াই জাৰ্মানী যেতিয়া পৰাজয় বৰণ কৰিছিল, জাৰ্মানীৰ নেতৃত্ব কৰি আছিল, জাৰ্মানী দেশৰ নেতৃত্ব কৰিছিল হিটলাৰে। আৰু হিটলাৰৰ হাতৰ পৰাই মেজৰ ধ্যানচান্দে পদক লাভ কৰিছিল। আৰু তেতিয়া আমাৰ মেজৰ ধ্যানচান্দক এটা অফাৰ কৰা হৈছিল যে জাৰ্মানীক টিমক নেতৃত্ব কৰা, কিন্তু আমাৰ মেজৰ ধ্যানচান্দে তেওঁৰ প্ৰস্তাৱ নাকচ কৰিছিল। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হল 1952 চনৰ হেলচিংকি অলিম্পিকত কাছাবা দাদাচাহেব যাদৱ, কেডি যাদৱে প্ৰথম ব্যক্তিগতভাৱে ৰেচলিঙত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল। বন্ধুসকল ইয়াৰ আগতে মই কৈছিলো যে কেডি যাদৱে প্ৰথমে ব্যক্তিগতভাৱে ভাৰতক প্ৰতিনিধিত্ব কৰিছিল আৰু ৰেচলিঙত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হল 1976 চনৰ মন্ট্ৰিয়েল অলিম্পিকত ভাৰতে কোনো পদক অৰ্জন কৰা নাছিল 1928 চনৰ পিছত। বন্ধুসকল 1922 পৰা ভাৰতীয় হকী দলে পদক অৰ্জন কৰা আৰম্ভ কৰিছিল, কিন্তু 1976 চনৰ মন্ট্ৰিয়েল অলিম্পিকত ভাৰতে এটা পদক লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হল 1996 চনৰ এটলান্টা অলিম্পিকত লিয়াণ্ডাৰ পিছে টেনিছ খেলত প্ৰথমবাৰৰ বাবে পদক অৰ্জন কৰিছিল। বন্ধুসকল সঘনাই প্ৰশ্ন আহি থাকে যে টেনিছ খেলত পোনপ্ৰথমবাৰৰ বাবে কোনজন ভাৰতীয়ই অলিম্পিকত পদক অৰ্জন কৰিছিল? ইয়াৰ উত্তৰ হ'ব
লিয়েণ্ডাৰ পিছ 1996 চনত আৰু পদক অৰ্জন কৰিছিল ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল 2000 চনত চিডনী অলিম্পিকত ভাৰতৰ প্ৰথম মহিলা কৰ্ণম মালেশ্বৰীয়ে ৱেইট লিফটিঙত 69 কেজিত ব্ৰঞ্জ পদক অৰ্জন কৰিছিল। সঘনাই প্ৰশ্ন থাকে যে ভাৰতৰ কোনজন প্ৰথম মহিলাই ব্ৰঞ্জৰ পদক অলিম্পিকত অৰ্জন কৰিছিল। ইয়াৰ উত্তৰ হ'ব কৰ্ণম মালেশ্বৰীয়ে ৱেইট লিফটিঙত কেটাগৰী হ'ল 69 কেজি আৰু পদক অৰ্জন কৰিছিল ব্ৰঞ্জৰ। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল 2004 চনৰ অলিম্পিকত ৰাজ্যবৰ্ধন সিং ৰাথোৰে ব্যক্তিগতভাৱে শ্বুটিঙত চিলভাৰ পদক অৰ্জন কৰে। বন্ধুসকল, ৰাজ্যবৰ্ধন সিঙে হৈছে প্ৰথম ব্যক্তি যিয়ে ব্যক্তিগতভাৱে চিলভাৰ পদক অৰ্জন কৰিছিল। নেক্সট ইম্পৰ্টেণ্ট হ'ল 2008 চনত বেইজিং অলিম্পিকত অভিনৱ বিন্দ্ৰাই ব্যক্তিগতভাৱে প্ৰথমবাৰৰ বাবে এয়াৰ ৰাইফলত গোল্ড পদক অৰ্জন কৰে। বন্ধুসকল, সঘনাই প্ৰশ্ন আহি থাকে যে ব্যক্তিগতভাৱে ভাৰতৰ কাৰণে কোনে গোল্ডৰ পদক অৰ্জন কৰিছিল। ইয়াৰ উত্তৰ হ'ব অভিনৱ বিন্দ্ৰা। অভিনৱ বিন্দ্ৰাই 2008 চনত বেইজিং অলিম্পিকত পোনপ্ৰথমৰ বাবে সোণৰ পদক অৰ্জন কৰিছিল ব্যক্তিগতভাৱে। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল 2012 চনৰ লণ্ডন অলিম্পিকত ভাৰতৰ প্ৰথম মহিলা চাইনা নেহৱালে বেডমিণ্টনত ব্ৰঞ্জ পদক অৰ্জন কৰিছিল। ইম্পৰ্টেণ্ট প্ৰশ্ন হয় চাইনা নেহৱালে 2012 চনৰ লণ্ডন অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল আৰু তেওঁ আছিল ভাৰতৰ প্ৰথম মহিলা যিয়ে বেডমিণ্টনত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল 2016 চনৰ ৰিঅ ডি জেনেৰিঅ অলিম্পিকত ভাৰতৰ প্ৰথম মহিলা ৰেছলাৰ সাক্ষী মালিকে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল। ভাৰতৰ প্ৰথম মহিলা ৰেছলাৰ যিয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল তেওঁ হ'ল সাক্ষী মালিক আৰু তেওঁ 2016 চনৰ ৰিঅ ডি জেনেৰিঅত অৰ্জন কৰিছিল। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল PV সিন্ধুৱে হৈছে ভাৰতৰ প্ৰথম মহিলা যিয়ে বেডমিণ্টন খেলৰ ফাইনেলত প্ৰৱেশ কৰিছিল। সঘনাই প্ৰশ্ন আহি থাকে যে ভাৰতৰ কোনজন বেডমিণ্টন খেলুৱৈয়ে অলিম্পিকৰ ফাইনেলত প্ৰৱেশ কৰিছিল। ইয়াৰ উত্তৰ হ'ব PV সিন্ধু। PV সিন্ধু ভাৰতৰ প্ৰথম মহিলা যিয়ে চিলভাৰ পদক অৰ্জন কৰিছিল। ভাৰতৰ প্ৰথম মহিলা যিয়ে ব্যক্তিগতভাৱে চিলভাৰ পদক অৰ্জন কৰিছিল। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল PV সিন্ধু ভাৰতৰ কনিষ্ঠতম ব্যক্তিগতভাৱে চিলভাৰ পদক জয়ী। যদি প্ৰশ্ন আহে যে ভাৰতৰ কোনজন খেলুৱৈ সকলোতকৈ কনিষ্ঠতম ভাৱে অলিম্পিকত পদক অৰ্জন কৰিছিল, এই হ'ব আমাৰ উত্তৰ হ'ব PV সিন্ধু। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল দীপা কৰ্মকাৰ ভাৰতৰ প্ৰথম মহিলা জিমনাষ্টিক যিয়ে অলিম্পিকত অংশগ্ৰহণ কৰিছিল। সঘনাই প্ৰশ্ন আহি থাকে যে ভাৰতৰ প্ৰথম মহিলা জিমনাষ্টিক কোন যিয়ে অলিম্পিকত অংশগ্ৰহণ কৰিছিল। ইয়াৰ উত্তৰ হ'ব দীপা কৰ্মকাৰ। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল প্ৰথম শীতকালীন অলিম্পিক 1924 চনত ফ্ৰান্সত অনুষ্ঠিত হৈছিল। যদি আমাৰ প্ৰশ্ন আহে যে উইণ্টাৰ অলিম্পিক কেতিয়া অনুষ্ঠিত হৈছিল আৰু ক'ত অনুষ্ঠিত হৈছিল, ইয়াৰ উত্তৰ হ'ব 1924 চনত ফ্ৰান্সত অনুষ্ঠিত হৈছিল উইণ্টাৰ অলিম্পিক। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল 24তম শীতকালীন অলিম্পিক 2022 চনত চীনৰ বেইজিঙত অনুষ্ঠিত হ'ব। বন্ধুসকল, শীতকালীন অলিম্পিক ভাৰতবৰ্ষৰ দৃষ্টিভংগীৰে ইমান গুৰুত্বপূৰ্ণ নহয় যদিও আমাৰ দুটা ইম্পৰ্টেণ্ট পইণ্ট জানি থবলগীয়া। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল পেৰালিম্পিক। প্ৰথম পেৰালিম্পিক 1948 চনত অনুষ্ঠিত হৈছিল। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল লুডভিগ গেটমেনক পেৰালিম্পিকৰ জন্মদাতা বুলি গণ্য কৰা হয়। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় পৰীক্ষাত যে পেৰালিম্পিকৰ জন্মদাতা কোন। ইয়াৰ উত্তৰ হ'ব লুডভিগ গেটমেন। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল পেৰালিম্পিকত 22টা খেল অন্তৰ্ভুক্ত। যদি আমাৰ প্ৰশ্ন আহে যে পেৰালিম্পিকত কেইটা খেল অন্তৰ্ভুক্ত, আমাৰ উত্তৰ হ'ব 22টা। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল 16তম পেৰালিম্পিক জাপানৰ টকিঅ'ত অনুষ্ঠিত হ'ব। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল দ্বিতীয় বিশ্বযুদ্ধত আঘাত পোৱা সৈনিকসকলক আকৌ মূল সুঁতিলৈ ঘূৰাই আনিবলৈ পেৰালিম্পিকৰ আয়োজন কৰা হৈছিল। বন্ধুসকল, জানিবলগীয়া যে পেৰালিম্পিকত কিয় আয়োজন কৰা হৈছিল। ইয়াৰ মেইন কাৰণ হ'ল দ্বিতীয় বিশ্বযুদ্ধত আঘাত পোৱা সৈনিকসকলক আকৌ মূল সুঁতিলৈ ঘূৰাই আনিবলৈ পেৰালিম্পিকৰ আয়োজন কৰা হৈছিল। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল ইণ্টাৰনেশ্যনেল পেৰালিম্পিক কমিটি
1989 চনত জাৰ্মানীত গঠিত হৈছিল। ইণ্টাৰনেশ্যনেল পেৰা অলিম্পিক কমিটি 1989 চনত জাৰ্মানীত গঠিত হৈছিল। প্ৰশ্ন আহিব পাৰে। নেক্সট ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ল ভাৰতে 1960 চনত ৰোম অলিম্পিকত প্ৰথমবাৰৰ বাবে পেৰা অলিম্পিকত অংশগ্ৰহণ কৰিছিল। বন্ধুসকল, আমি যিহেতু ভাৰতীয়, সেইকাৰণে ভাৰতীয় দৃষ্টিভংগীৰে বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ল ভাৰতে কেতিয়া অলিম্পিকত অংশগ্ৰহণ কৰিছিল। 1960 চনত ভাৰতে ৰোম অলিম্পিকত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিছিল। আৰু কি অলিম্পিক? পেৰা অলিম্পিক। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল পেৰা অলিম্পিকত 1972 চনত মুৰলীকান্ত পেটকাৰে প্ৰথমবাৰৰ বাবে পদক অৰ্জন কৰিছিল। আৰু সেই পদক অৰ্জন কৰিছিল সাঁতোৰত আৰু স্বৰ্ণ পদক। বন্ধুসকল, প্ৰশ্ন আহিব পাৰে যে পেৰা অলিম্পিকত ভাৰতৰ হৈ কোনে প্ৰথমে পদক অৰ্জন কৰিছিল? আৰু আমাৰ উত্তৰ হ'ব 1972 চনত মুৰলীকান্ত পেটকাৰে সাঁতোৰত স্বৰ্ণ পদক অৰ্জন কৰিছিল। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল পেৰা অলিম্পিকত বৰ্তমানলৈকে ভাৰতৰ পদকৰ সংখ্যা হ'ল 12টা। তাৰে মাজত 4টা গোল্ড, 4টা চিলভাৰ আৰু 4টা ব্ৰঞ্জ। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল 2016 চনত ব্ৰাজিলত অনুষ্ঠিত পেৰা অলিম্পিকৰ ভিতৰত ভাৰতে 4টা পদক অৰ্জন কৰি 43তম স্থান দখল কৰিছিল। বন্ধুসকল, ইতিমধ্যে 2016 চনত অনুষ্ঠিত হৈ গৈছে পেৰা অলিম্পিক। তাৰে ভিতৰত ভাৰতে 43তম স্থান দখল কৰিছিল আৰু ভাৰতে মুঠ 4টা পদক অৰ্জন কৰিছিল। তাৰে ভিতৰত মাৰিয়াপ্পান থাংগাভেলুৱে হাই জাম্পত গোল্ড পদক অৰ্জন কৰিছিল। দেৱেন্দ্ৰ জাজদিয়াই জেভেলিয়ন থ্ৰত গোল্ড পদক অৰ্জন কৰিছিল আৰু দীপা মলিকে শ্বুটপুটত চিলভাৰ পদক অৰ্জন কৰিছিল আৰু বৰুণ সিং হাই জাম্পত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল। বন্ধুসকল, প্ৰশ্ন আহিব পাৰে যে 16 চনৰ পেৰা অলিম্পিকত কোনে কি পদক লাভ কৰিছিল, আপোনালোকে জানি থব। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল ইয়থ অলিম্পিক পোনপ্ৰথমৰ বাবে 2010 চনত ছিংগাপুৰত অনুষ্ঠিত হৈছিল আৰু ইয়াৰ বয়সৰ সীমা আছিল 14 পৰা 18 বছৰলৈকে। বন্ধুসকল, আমি প্ৰথমতে আলোচনা কৰিছিলো যে অলিম্পিকৰ ভাগ, তাৰ ভিতৰত এটা হ'ল ইয়থ অলিম্পিক। আৰু ইয়থ অলিম্পিক 2010 চনত পোনপ্ৰথমবাৰ অনুষ্ঠিত হৈছিল ছিংগাপুৰত। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল ইয়থ অলিম্পিকৰ পিতৃ হ'ল জোহান ৰ'চেনজফ আৰু তেওঁৰ ক'ৰ আছিল? অষ্ট্ৰিয়াৰ আছিল। ইয়থ অলিম্পিকৰ পিতৃ হ'ল জোহান ৰ'চেনজফ আৰু তেওঁ অষ্ট্ৰিয়াৰ আছিল। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল 2010 চনত পোনপ্ৰথমভাৱে ইয়থ অলিম্পিক ছিংগাপুৰ হৈছিল আৰু তাৰে ভিতৰত ফাৰ্ষ্ট পজিশ্যন অৰ্জন কৰিছিল চাইনাই। 2014 চনৰ ইয়থ অলিম্পিকত ফাৰ্ষ্ট পজিশ্যন অৰ্জন কৰিছিল চাইনাই আৰু 2018 চনত আৰ্জেণ্টিনাত অলিম্পিক অনুষ্ঠিত হৈছিল ইয়থ অলিম্পিক আৰু ফাৰ্ষ্ট পজিশ্যন আছিল ৰাছিয়া। 2022 চনৰ ইয়থ অলিম্পিক সেনেগাল দেশত অনুষ্ঠিত হ'ব। প্ৰশ্ন আহিব পাৰে যে 2022 চনৰ ইয়থ অলিম্পিক কোন দেশত অনুষ্ঠিত হ'ব, আৰু সেইটো হ'ল সেনেগাল। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল ইয়থ অলিম্পিকত চীনে সৰ্বাধিক 141 পদক অৰ্জন কৰিছে। তাৰে ভিতৰত 78 গোল্ড, 38 চিলভাৰ আৰু 25 ব্ৰঞ্জ। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল ভাৰতৰ প্ৰথম মহিলা মানু ভাকাৰে ইয়থ অলিম্পিকত প্ৰথম স্বৰ্ণ পদক অৰ্জন কৰিছিল। প্ৰশ্ন আহিব পাৰে যে ইয়থ অলিম্পিকত ভাৰতৰ হৈ কোনে প্ৰথম পদক অৰ্জন কৰিছিল? ভাৰতৰ প্ৰথম মহিলা মনু ভাকাৰে ইয়থ অলিম্পিকত প্ৰথম স্বৰ্ণ পদক অৰ্জন কৰিছিল। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল ভাৰতৰ প্ৰথম পুৰুষ জেৰেমি লালৰিনুঙ্গা ইয়থ অলিম্পিকত প্ৰথম স্বৰ্ণ পদক অৰ্জন কৰিছিল। বন্ধুসকল, প্ৰশ্ন আহিব পাৰে যে ইয়থ অলিম্পিকত প্ৰথম পুৰুষে কোন আছিল যিয়ে পদক অৰ্জন কৰিছিল? তেওঁ আছিল জেৰেমি লালৰিনুঙ্গা আৰু প্ৰথম মহিলা হ'ল মানু ভাকাৰ। নেক্সট ইম্পৰ্টেণ্ট পইণ্ট হ'ল 2018 চনৰ ইয়থ অলিম্পিকত ভাৰতে 13টা পদক লাভ কৰিছিল। ইম্পৰ্টেণ্ট প্ৰশ্ন আহিব পাৰে যে ইয়থ অলিম্পিকত 2018 চনৰ ইয়থ অলিম্পিকত ভাৰতে কেইটা পদক অৰ্জন কৰিছিল? উত্তৰ হ'ব 13টা পদক অৰ্জন কৰিছিল। আৰু 2018 চনৰ ইয়থ অলিম্পিকত পতাকোত্তোলক হিচাপে অপেনিং কৰিছিল মনু ভাকাৰে আৰু ক্লোজিং চেৰেমনি আছিল জেৰেমি লালৰিনুঙ্গা। বন্ধুসকল, বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় দুটা যে 2018 চনৰ ইয়থ অলিম্পিকত কোনে পতাকোত্তোলক আছিল? অপেনিঙৰ পতাকোত্তোলক আছিল মনু ভাকাৰ আৰু
ক্লোজিং আছিল জেৰেমি লাল ৰিনুংগা। বন্ধু বান্ধৱীসকল, ইতিমধ্যে আমি অলিম্পিকৰ ইতিহাস সম্পৰ্কে আলোচনা কৰিম। নেক্সট পাৰ্টত আমি টকিঅ' অলিম্পিক 2020 সম্পৰ্কে আলোচনা কৰিম। বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিম। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। থেংক ইউ।